Hello everyone. আজিৰ ভিডিঅ'ত বহুত কেইটা নিউজ কভাৰ কৰা হৈছে। লাষ্টলৈ ভিডিঅ'টো আপোনালোকে নিশ্চয় চাব। প্ৰথম নিউজটো হৈছে ট্ৰেভেলাৰ নয়নৰ ওপৰত। ৰিসেন্ট ভিডিঅ' ট্ৰেভেলাৰ নয়নে জন্মাষ্টমীত বোকা হেলিব গৈ মূৰত ইনজিয়ৰ্ড হয়। কেনেকৈ এক্সিডেণ্ট হয় ভিডিঅ' চাওক। সম্পূৰ্ণ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া আছে। নেক্সট নিউজটো হৈছে ৰিমজিম শৰ্মাৰ বিষয়ে। আপোনালোকে বহুতে জানে চাগে যে ৰিমজিম শৰ্মা বেহাৰবাৰী আউটপোষ্টত এডভোকেট হিচাপে ৰোল প্লে কৰিছে আৰু ৰিচেণ্টলি তেওঁৰ ভিডিঅ'ত কয় যে বেহাৰবাৰী আউটপোষ্টৰ পৰা কুইট কৰিব লগা হ'ল। তেওঁ বিভিন্ন ইছ্যুৰ কথা কয়। তাৰ এটা সৰু ক্লিপ চাই লওক। কম্প্ৰমাইজ চবেই কৰি আছে এখন চিৰিয়েলৰ কাৰণে বা মোৰ কাৰণে, কিন্তু সেইটো হিচাপত মানে কিছুমান বস্তু মোৰ মিলা নাই। যেনে ধৰক মই সদায় শ্বুটিং এনেও কৰিব নোৱাৰোঁ, কাৰণ ইছ্যু সৰু আছে, এৰি থৈ যাব নোৱাৰোঁ। কিন্তু সপ্তাহত যদি মই 2 দিনো শ্বুটিং কৰোঁ, সেইটো হিচাপত মানে পে'মেণ্টটো ধৰক নিমিলে। কাৰণ আমাৰ অসমৰ জানেই বহুত বেছিও নাপাওঁ, যিখিনি পাওঁ সেইখিনিৰ ভিতৰতো যদি কম দিন কৰোঁ শ্বুটিং, তেতিয়া মানে কোনোফালে নিমিলে মানে পইচাৰ ফালৰ পৰাও নিমিলে। এইফালে গম পাইছে চব ফালৰ পৰা কম্প্ৰমাইজো কৰি আছোঁ, এনেকুৱা হৈছে। ইমান কম্প্ৰমাইজ কৰি থকা হিচাপত মানে মই সেই ছেটিছফেকশ্যনটো নাই পোৱা কেইদিনমানৰ পৰা। আৰু সেইটো কাৰণে মই ভাবিলোঁ যে নহয়, চিৰিয়েলখন এৰাটোৱে মোৰ মানে চব ফালৰ পৰা ভাল হ'ব নেকি। সম্পূৰ্ণ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া আছে। নেক্সট নিউজটো হৈছে আফ্ৰিকান ভালুকৰ বিষয়ে। ৰিচেণ্টলি ছয়গাঁও কলেজত বেতাল আৰু নিপুক ইনভাইট কৰে। তাৰে বেতাল আৰু নিপুৰ ৰিয়েকশ্যনটো চাওক। जिम्मे मरम करले म कांदी रे, मैं तो ये तो भाई जिम्मे कांदी बिट्टा मां कसम बाप रे बाप की ए बाप रे सबको लोग न गाइस पीछे सब নিজে কই থাকে यार रे कुत्ता আমি कुत्ता सब कुत्ता दे गाइस। সম্পূৰ্ণ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া আছে। নেক্সট নিউজটো হৈছে মনোজ ভাইৰ বিষয়ে। মনোজ ভাইয়ে জৱান মুভিক লৈ এটা ক্ৰেজি ৰিভিউ দিয়ে, আপুনি চাই লওক। এদিনমান আগতে গাদাৰ 2খন চাইছিলো, সেইখনো বহুতে ভাল লাগিছিল, কিন্তু সেইখনতকে কিন্তু জৱানখন কি কম, এনেকুৱা এটা লেভেলত বনাইছে। মিউজিকৰ কথা কি কম আৰু, মানে মই পাগল হৈ গৈছো, চাই কৈছো নহয় পাগল হৈ গৈছো। অকণমানো বৰিং নাই চিনেমাখনত, মানে অকণমানো বৰিং হ'বলগীয়া কথাই নাই তাত। ইমান বৰিং, আৰম্ভণিৰ পৰা শেষলৈ হেবা লাগি মানে চাই থাকিবলগীয়া হৈ যায়। কি একশ্যন, কি কাহিনী, কি ডায়লগ, কি এক্টিং, কি এডিটিং, ৱাও, মানে একদম মোৰ ফালৰ পৰা ৱাও ৱাও। নেক্সট নিউজটো হৈছে ভাঙা টিভিৰ বিষয়ে। ভাঙা টিভিয়ে ৰিচেণ্টলি এটা ইউনিক ফানি ভিডিঅ' আপলোড কৰিছে, য'ত চন্দ্ৰত গৈ ৰীল বনায়। সম্পূৰ্ণ ভিডিঅ'টো ডেছক্ৰিপশ্যনত দিয়া আছে।